Hello guys, welcome to my YouTube channel Rebel Mess Vlog. আজি মই আছো হীৰাকুণ্ডত নাহগতে সমষ্টিত ট্ৰাজানত অৱস্থিত হীৰাকুণ্ড আপোনালোকে ভিডিওটো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে এতিয়া মই দেখাইছো আৰু হীৰাকুণ্ডত আপোনাক দেখাম আপোনালোকক এতিয়া এফালে চাওক এফালে পানীৰ মাজত অৱস্থিত একচুৱেলি হীৰাকুণ্ড এতিয়া মই ওপৰলৈ যাম আৰু আপোনালোকক দেখাম ৰ'ব তামা মুখ মানে আমি হিলৰ ওপৰত আছো এতিয়া চাওক আপোনালোকে একদম চালিয়া হিল এইটো এফালে আছে আপোনালোকৰ পানী ইয়াত মানে মানুহে গা ধুই ইয়াত গা ধুলে বোলে একচুৱেলি আজিৰ দিনটোত পাপ খণ্ডন হয় হীৰাকুণ্ড হয় একচুৱেলি ইয়াত এতিয়া মই গৈ আছো চাব গৈ আছো হীৰাকুণ্ডৰ ওপৰলৈ চাওক কৰিছে আজি এয়া সীতামাৰ খোজ ইয়াতে গা ধুইছিলে সীতামাই আগতে ইয়াত নাম কীৰ্তন কৰে ইয়াত সীতামাৰ খোজ আছে আৰু ইয়াতে পূজা কৰে সকলোৱে ভোগালী বিহুৰ দিনা এইটো একচুৱেলি দিহিঙৰ মাজত অৱস্থিত আছে দিহিংখন চাওক ইয়াত মেলা বহি আছে দিহিং পাটকাই এইফালৰ পৰা উঠি আহিব লাগিব চিৰিখন পাটকাই এখন হীৰাকুণ্ডত আছে আপোনালোকে যাব পাৰে ইয়াত কেনেকুৱা ভাল হয় এতিয়ালৈকে নাৱেটো লগ পোৱা নাই নহ'লে মানে গ'লো হ'লে উঠি কিনে চ' আপোনালোকে যদি আহে ইয়ালৈ সীতাকুণ্ডলৈ আপোনালোকে নাৱত উঠি কিনে অলপমান ইয়াত অকণমান ট্ৰেভেল কৰিব পাৰে এইফালে আছে পূৰা এইফালে নদী ঠাইখন এখন নাও আপোনালোকে দেখিব পাৰে এখন
ভিডিঅ'ত তো এইফালে গৈ আছে আৰু যদি মন যায় আপোনালোকে আহিব আৰু ইয়াত নাও চাও চলাব পাৰে ধুনীয়াকৈ ঠাইটো দ্বীপটো ভিডিঅ' হৈছে